তো বাইক এটা ভিতৰত সোমাই দিছিলোঁ ইয়া এতিয়া ওলাই আছোঁ ভালকৈ ভালকৈ লাগি যাব এইটো যা বেছি সৰু হৈ গ'ল দৰ্জাটো উপায় নাই আৰু সোমাই দিব লাগিব তো হেল্ল' গাইছ আজি কাজিৰঙা ইউনিভাৰ্চিটি যাম মানে কি আজি আহিলোঁ ঘৰৰ পৰা আহিলোঁ দিনা হ'ল মানে কি সেইটো ব্লগটো দিব নোৱাৰিলোঁ আৰু চ' সেইটো অকণমান প্ৰব্লেম হ'ল এডিট কৰিব নোৱাৰিলোঁ সেইকাৰণে সেইটো নিদিলোঁ আজি ইয়াত পি জিত আছিলোঁ পি জি ৰুমত ইয়াত আমি 4জন আছিলোঁ তো আজি মানে কি ইউনিভাৰ্চিটিত যাম চ' দেখাই আছোঁ ইউনিভাৰ্চিটি কেনেকুৱা হয় তো চাই থাকক ভিডিঅ'টো ঘূৰাব পাৰিছা নাই কি তেল পৰিছে না পানী পৰিছে এইটো এইটো পানী নহয় পায় তেলে হৈ গৈছে ভৰালোচোন আৰু লৈ যাওঁ বঢ়িয়া তো গাইছ যাবা ওলালোঁ এতিয়া চাই থাকক ভিডিঅ'টো चल 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 कभी अलविदा ना के तो गाइस আমি যাব ওলালো বেজিৰ পৰা এতিয়া কাজিৰঙা ইউনিভাৰ্চিটি ইয়াৰ পৰা বেছি দূৰ নহয় 2 কিলোমিটাৰ 2 কিলোমিটাৰ আৰু 2 মিটাৰ হয় ইয়াৰ পৰা তো চাই থাকক ভিডিঅ' পালা ৰুমত ভাত খাই আছে আৰু ইয়াত দোকানত আহি কিনে কল খাই আছে এইটো কল খালে ভিটামিন পায় মানে আচ্ছা আচ্ছা এইটো ইয়া কিবা ক এতিয়া ভাত খাই কল কিয় খাই আছা কলটো মানে বহুত মিঠা আৰু মুখতে থাকিব নোৱাৰো আৰু খাই দিলো আৰু এইটো বস্তুটো আমি মানুহটো মানে চাব নোৱাৰে মানে এইটো কলটো দেখা পৰাই খাং লাগি যায় মানে সেইকাৰণে খাওঁ আমি ঠিক আছে আৰু ইয়াৰ কলটো এটা খাই কিনে এনে দুজনে খতম কৰিছে গাইছ গৈ আছোঁ লাহে লাহে Magic stand. তো এইটো চুকাফা ক্ষেত্ৰ হয় ইয়াত আহিম এদিন ভিডিঅ' বনাম ব্লগ বনাম তো চাব আপোনালোকে
এইটো কাজিৰঙা ইউনিভাৰ্চিটি আহি পাই গ'লো আমি এতিয়া কাজিৰঙা ইউনিভাৰ্চিটি আহি পাই গ'লো এইটো ইয়াত এতিয়া চহী কৰিব লাগিব চহী কৰি কেনে যাব লাগিব ডাইৰেক্ট সোমাই লাগিব আছে ইয়াত বাইক ষ্টেণ্ড এইফালে চহী কৰিব লাগিব ক'ত থবি আগত আৰু চহী কৰিব যাওঁ তো এইটো বাইক পাৰ্কিং ইয়াতে পাৰ্কিং কৰি থৈ দিলোঁ এতিয়া চহী কৰিম আৰু যাম তো আহি পাই গ'লোঁ আমি গাইছ এইটো ইউনিভাৰ্চিটিৰ ভিতৰত এইটো কাজিৰঙা ইউনিভাৰ্চিটি এইটো কাজিৰঙা ইউনিভাৰ্চিটিৰ মেনেজমেণ্ট অফিচ কাউণ্টাৰ হয় এইটো চ' আমি এতিয়া ৱৰ্কশ্বপত যাম ইফালে চাই থাকক ইয়াত এনে পানী ওলাই থাকে এতিয়া পানী ওলাই থাকে ইয়াত মজা লাগে ৱাটাৰফল বঢ়িয়া হৈ থাকে তো চাই থাকক তো এইফালে এয়া আকাশ আৰু বিজয় আহি গ'লোঁ তো চাই থাকক ইফালৰ পৰা চিধা গ'লে এই তাতে আছে অলপ দূৰত ইফালে প্লেয়াৰ গ্ৰাউণ্ড আছে ইফালে তো এতিয়া আমি ইয়াৰ ৱৰ্কশ্বপৰ ভিতৰত সোমাম আৰু এয়া আমি ইয়াতে প্ৰেক্টিকেল কৰি আছোঁ এতিয়া ইয়াৰ ভিতৰতে এইবিলাক ইঞ্জিন এইবিলাক বাইকৰ ইঞ্জিন এইবিলাক এয়া চব আছে ইয়াতে তো আজি আমি এইটো ফিটিং কৰিম এইটো ইঞ্জিনটো আজি ফিটিং কৰিম আজি আমাৰ প্ৰেক্টিকেল চলি আছে ইয়াত ভালে চাই লওঁ আজি বেলেগ কলেজৰ পৰা মানুহ আহিছে বুলি কৈছে এতিয়া আমাৰ ক্লাছ চলি আছে ইফালে মানুহ আছে বহুত এইকেইটা চাই লওঁ তো ইফালে ক্লাছ কৰি আছে আমি এইফালে অলপ বাহিৰত ওলাই আহিছোঁ চাই থাকক এইফালে আপোনালোকে পাবজি গেমটো খেলে চাগে কোনোবা এইফালে পাবজিৰ ভাগীদাৰী আছে দেখাই আছোঁ আহক হা এইটো ইফালে এয়া পাবজিৰ ভাগী দুটা আছে এইটো আগতে বনোৱা হয় এতিয়ালৈকে আছে তো গাইজ এগুলোর পৰা চাওক এইটো প্লেগ্ৰাউণ্ড হয় আৰু অলপ পিছত যাম এতিয়া সেইফালে চাই থাকক গৈ আছোঁ আমি এতিয়া সেইকেইটা আমাৰ গ্ৰুপ এইটো আকাশ ও ভাই
কিবা ক'বা নেকি নামটো কি আছিলে কৈ দে জানটো মই হাই বুলি কৈ দে বঢ়িয়া গৈ আছোঁ আমি এতিয়া গাইজ এইকেইটা আমাৰ গ্ৰুপ খানা খাবলৈ গৈ আছোঁ কেণ্টিনত এইটো VIP গেষ্ট হাউচ এইকেইটাৰ পিছত হাল্লা কৰি আহি আছে হাই বুলি কৈ দে বঢ়িয়া অ দিবানো লা 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 मेरी उम्र की लगाना এইকেইটা পিছফালে আহি আছে আৰু কেইজনমান এফালে চিন্তু ৰূপম দিন এইফালে আমাৰ ছাৰ বিজয় গৈ আছো खाना आया है भाई हाँ खाना खा ले उसके बाद बोलना ठीक है हो खाना ले लेता हूँ खाता हूँ तो गाइस खाना तो ले लो याद है बैठे होने की पानी तो लोया हो गए पानी तो ड्रिंकिंग वाटर खाब पारे yes নাই এইটো কি সবজি হয় পটল আজি ৰুমতো পটল খাইছোঁ ইয়াতো পটল তো ঠিকে আছে তো গাইজ খানাটো খাই লওঁ পিছত লগ পাই আছোঁ সেইটো কেণ্টিনটো তাতে খানা চানা পায় ইয়াত হেণ্ড ৱাছ কৰিব পাৰে পানী পূৰা গৰম এই তাৰটো ঠাণ্ডা আছে ইয়াত অলপ গৰম বঢ়িয়া তো গাইজ আমাৰ খানা খাই হৈ গ'ল তো এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু খানাটো কেনেকৈ আছিলে ঠিকে আছে খানাটো চ' এতিয়া বাহিৰত আহি পাই গ'লোঁ ইফালে গাইছ ওলাই আহিলোঁ এইটো এম্বুলেঞ্চ এটা আছে বেছিকৈ খাই ল'লে পেট চেট বেয়া হ'লে লৈ যাব ক'ত নিয়ে নিব আৰু নাজানো খালি লৈ যাব আৰু তো গাইছ আৰু এতিয়া খানা চানা খাই ল'লোঁ এতিয়া আৰু কিবা ৱৰ্কশ্বপত যাম তাত আৰু প্ৰেক্টিকেল কৰিম চ' তাত লগ পাই আছোঁ তো গাইছ আমি কেণ্টিনৰ পৰা আহিলোঁ ভাত চাত খাই এতিয়া ইয়াতে গাড়ী ইঞ্জিন খুলি আছিলোঁ গাড়ী ইঞ্জিন খোলা কমপ্লিট হ'ল এতিয়া ফিটিং কৰি আছোঁ চ' হেল্ল' গাইছ গধূলি হ'ল 5টা বাজিলে চ' অলপ দেৰি হ'ল ছাৰে কিবা কিবি বুজালে অলপ সেইটোকে শুনি আছিলোঁ সেইকাৰণে আজি অলপ দেৰি হ'ল এতিয়া ৰুমত গৈ আছোঁ তো ভিডিঅ'টো ইয়াতে খতম কৰি দিয়ে আৰু তো বাই বাই ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব